পুৱাই যে মহিলাসকলৰ কিমান কাম থাকে ন, মহিলাসকলেহে বুজি পায়। ৰাতিপুৱা ঘৰ সাজাৰ পৰা বিচনা পৰালৈকে ভাত বনোৱাৰ পৰা সকলোখিনি কামটো মহিলাই কৰিব লাগে ন। হয়তো কিছুমান মানুহৰ আগত হয়তো এইখিনি কৰা মানুহ থাকে, গতিকে সেইখিনি মানুহৰ সহায় হয়। আৰু মোৰ যিহেতুকে কাম কৰিব লগা হোৱা নাই ইমানখিনি, বাৰু শাহুমাই যিহেতুকে কৰেই। এতিয়া মই স্কুললৈ বুলি ৰেডি হ'বৰ কাৰণে কাপোৰযোৰ উলিয়াই ল'লোঁ। কাপোৰযোৰ উলিয়াই পেলাই ভাবিলোঁ ইস্ত্ৰি অকণ কৰি লওঁ কাপোৰযোৰত। কাপোৰযোৰ ইস্ত্ৰি কৰোঁতে আকৌ এটা ডাঙৰ কথা হ'ল নহয়, মই তাতে আকৌ অকণমান গৰম হৈ আছিলে, হৈ থাকোঁতে সেইটো মানে অকণমান পুৰিলে। তাৰপিছত আকৌ ঘৰ সাজা কাম, ঘৰ মোচা কাম, ঘৰখিনি মুচি কৰি ল'লোঁ আৰু স্কুললৈ বুলি ৰেডি হ'লোঁ গা পা ধুই পেলাই। গা পা ধুই কাপোৰযোৰ পিন্ধিলোঁ। এই কাপোৰযোৰ আকৌ মোক আমাৰ স্কুলৰ ৰান্ধনী বাইদেউগৰাকীয়ে দিছিলে। কাপোৰযোৰ বৰ ধুনীয়া লাগিছে নহয়নে? গৰম গৰম ভাত মই আৰু অলৰেডি ভাতকেইটা খালোঁৱেই খালোঁ। মানে। এইটো ইয়াৰ কাবুলী বুট আৰু কাবুলী বুটৰ আঞ্জা বনাইছে আৰু কণী খালোঁ, ইয়াৰ লোকেল মুৰ্গী কণী। এয়া খাই বৈ লৈ পেলাই 7:20 হ'ল। এতিয়া মই স্কুললৈ যাবলৈ টাইম হ'ল। স্কুললৈ যাওঁতে মোক শাহুমাই কৈছে যে আজি ঠাণ্ডা পৰিছে, তুমি স্কাৰ্ফখন লৈ যাবা, খুব ধূলি হৈছে। মই কৈছোঁ নাই নলওঁ দিয়ক, আমি যিহেতুকে গাড়ীত যাওঁ, গাড়ীখনৰ গ্লাছ বন্ধ হৈ থাকে। তেওঁ গাড়ীত উঠাবলৈ আহিলে। যাওঁ দেই বা। সেয়া আৰু তেওঁ গাড়ীত উঠাই তেওঁক বাই চাই দিলোঁ। কালি বন্ধ।